পূজাৰ বতৰ কেনে হ'ব এবাৰ লকডাউনে পূজাৰ যি আনন্দ সেয়া এতিয়া নাইকিয়া কৰি দিছে কৰোনাৰ ভয়াবহতাৰ মাজতে ৰাজ্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল দুৰ্গা পূজা কৰোনাৰ বাবে হেৰেঙা হৈ পৰিছে পূজাৰ বজাৰ আৰু বজাৰত নাই পূৰ্বৰ দৰে ভিৰ আৰু এইবাৰ ৰাজ্যবাসীৰ পূজাৰ আনন্দক ম্লান পেলাব পাৰে বতৰ বিজ্ঞান বিভাগৰ মতে বে অফ বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ ফলত দুমুখা সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে উত্তৰ পূবত 21 পৰা 24 অক্টোবৰলৈ উত্তৰ পূবত প্ৰচুৰ বৰষুণৰ আগজাননী জাৰি কৰিছে আনহাতে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত 23 অক্টোবৰত আৰু অসম আৰু মেঘালয়ত 24 অক্টোবৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে টুৰিষ্ট ভিসাত ভাৰতলৈ আহিব নোৱাৰিব বিদেশী নাগৰিক আৰু কৰোনা মহামাৰীৰ বাবে ভিসাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নীতি নিয়ম আৰু কিছু শিথিল কৰা হৈছে আৰু বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ভিসা নিয়মত কিছু শিথিলতা প্ৰদানৰ ঘোষণা কৰিছে আৰু বিদেশত থকা ভাৰতীয় তথা বিদেশৰ নাগৰিকসকলক ভাৰতলৈ অহাৰ অনুমতি প্ৰদান কৰিছে আৰু অৱশ্যে ইয়াৰ বাবে এক চৰ্ত বান্ধি দিয়া হৈছে এই চৰ্ত অনুসৰি টুৰিষ্ট ভিসাত ভাৰতলৈ আহিব নোৱাৰিব বিদেশৰ পৰা কোনো লোক আৰু কেন্দ্ৰীয় চৰকাৰে জনাইছে যে টুৰিষ্ট ভিসাৰ বাদে OCI অৰ্থাৎ Overseas Citizen of India ইয়াত উল্লেখ কৰা আছে PIO আৰু লগতে Persons of Indian Origins কাৰ্ড থকা সকল বা অন্য সকলো বিদেশী নাগৰিকে যিকোনো কাৰণত ভাৰতলৈ আহিব পাৰিব 15 ডিসেম্বৰত অনুষ্ঠিত হ'ব BTC নিৰ্বাচন আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কেবিনেট বৈঠক আৰু এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কেবিনেট বৈঠকত BTC নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হৈছে আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমত অৱগত কৰা অনুসৰি BTC নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন তাত বাহাল ৰখাৰ বাবে মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনাইছে ইয়াত জনাইছে ইফালে বৃহস্পতিবাৰৰ এই বৈঠকত BTC নিৰ্বাচন প্ৰক্ৰিয়া 15 ডিসেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে আনহাতে গৰুৰ খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে ইয়াত গোশালসমূহ বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে গ্ৰহণ কৰা হৈছে আৰু গৰু চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা আৰক্ষী কনিষ্টবলৰ ৰবেন দাসৰ নিকটা ইয়াত লগতে তেওঁৰ পৰিয়াললৈ 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবে এই মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হ'বলগীয়া বালি ষ্টিল আৰু বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক GST আৰু লগতে ৰয়েলটি আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে অনুমোদন জনাইছে এই বৈঠকত আৰু ঢাকা আৰু শিলিগুৰিৰ মাজত 2021 বৰ্ষৰ মাৰ্চত চলিব যাত্ৰীবাহী ৰেল আৰু ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে বাংলাদেশ আৰু ভাৰতে 2020 চনৰ মাৰ্চৰ পৰা ইয়াত উল্লেখ কৰা হৈছে 2021 চনৰ মাৰ্চৰ পৰা যাত্ৰীবাহী ট্ৰেইন সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াত দেখা পোৱা গৈছে ঢাকা আৰু শিলিগুৰিৰ মাজত আৰম্ভ হ'ব এই ৰেল সেৱা আৰু লগতে চিলাহাটী হলদিবাৰীৰ সংযোগী ৰেলপথৰ এই বছৰত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰা হৈছে আৰু ভাৰত বাংলাদেশৰ দুয়োটা দেশৰ প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰি আছে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ডিসেম্বৰ মাহত চিলাহাটী হলদিবাৰীৰ মাজত আন্তঃৰাষ্ট্ৰীয় ৰেল যোগাযোগ যুটীয়াভাৱে উন্মোদন কৰিব